মই অনুপম শইকীয়া আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল টেকনিকেল অনুপম। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কম ফটো PNG আপোনালোকে কেনেকৈ বনাব পাৰে অতি সহজতে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে আমি গুগল প্লে ষ্ট'ৰত যাব লাগিব। গুগল প্লে ষ্ট'ৰটো অ'পেন হোৱাৰ পিছত আমি ইয়াত চাৰ্চ কৰিব লাগিব বেকগ্ৰাউণ্ড ইৰেজাৰ। এইটো আহি গৈছে বেকগ্ৰাউণ্ড ইৰেজাৰ এপটো। আমি ইয়াত ক্লিক কৰি দিয়াৰ পিছত এপটো যিহেতু আহিব, আমি এপটো ইনষ্টল কৰিব লাগিব। মই বৰ্তমান এপটো ইনষ্টল কৰি থোৱা আছে, আপোনালোকে ইনষ্টল কৰিব। মই অ'পেন কৰি বন্ধুসকল, এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াৰ পিছত আপোনালোকে এই লোড ফটো ইয়াত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে গেলাৰীত যিমান ফটো আছে সকলোখিনি আহি যাব। মই আপোনালোকক দেখুৱাই দিছোঁ। মই এইটো পিচ আৰ্টৰ যিটো লগত আহিছে, আপোনালোকে এইটোতে মই ক্লিক কৰি আপোনালোকক কেনেকৈ PNG বনাই দেখুৱাই দিম। তো এনেকৈ ফটোকপি অহাৰ পিছত আপোনালোকে ডান অপশ্যনটোত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আহিব। আমি তাৰপিছত এই যিটো অটো অপশ্যন, আমি এইটোত ক্লিক কৰি দিয়াৰ পিছত আমি ইয়াত এনেকৈ টাচ কৰি এনেকৈ লৈ আহিলেই হৈ যাব। যিখিনি আছে আমি এইটো মেজিক অপশ্যনটোত ক্লিক কৰাৰ পিছত আমি এনেকৈ লৈ যাব, এনেকৈ কৰি দিলেই হৈ যাব। সম্পূৰ্ণ হৈ যোৱাৰ পিছত যিটো ডান অপশ্যন, আমি এইটোত আকৌ এবাৰ ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত আমি এইটো চাইজ আহি যাব 2, 3, 4, 5। 5ত দিয়াৰ লগে লগে দেখিছে আপোনালোকে ছাইডটো সম্পূৰ্ণ হৈ গৈছে। 0 দিলে অলপ বহল হৈ থাকিব, হোৱাইট কালাৰটো আহি আছে। 1ত দিলে অলপ কমিব, 2ত দিলে তেনেকৈ, 5ত দি দিলে একো এনেকৈ। তাৰপিছত আমি যিটো ছেভ অপশ্যন, আমি সেই ছেভ অপশ্যনটোত ক্লিক কৰিলে আমাৰ ফটোকপি গেলাৰীত ছেভ হৈ যাব। ছেভ হোৱাৰ পিছত আমি এইটো ফিনিছ আকৌ এবাৰ আহিব, আমি ফিনিছটোত ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ পিছত সেইবোৰ ফটো আমাৰ বৰ্তমান গেলাৰীত ছেভ হৈ গৈছে। আপোনালোকক দেখুৱাই দিছোঁ। বৰ্তমান এই কপি চাওক, বৰ্তমান এই কপি হৈ গৈছে আমাৰ ফটো PNG। তো বন্ধুসকল, আমি যিটো মই পিচ আৰ্টৰ লগ' বনালোঁ, এই পিচ আৰ্টটোতো আপোনালোকে ফটো PNG বনাব পাৰে, কিন্তু বহুত সহজভাৱে আপোনালোকে বনাবলৈ হ'লে বেকগ্ৰাউণ্ড ইৰেজাৰ যিটো এপ, সেই এপটো আপোনালোকে ইউজ কৰিব পাৰে। বন্ধুসকল, এই এপটো বৰ বেছি MBও নাখায়। মই দেখুৱাই দিছোঁ আপোনালোকে কিমান MB এপটো। 52 MB ষ্ট'ৰেজ খাই আছে, ইণ্টাৰনেল ষ্ট'ৰেজ 52 MB খাই আছে। কিন্তু যিটো পিচ আৰ্ট এপ, এই এপটো মই আপোনালোকক দেখুৱাইছোঁ কিমান MB হ'ব। এইটো পিচ আৰ্ট এপটো মই দেখুৱাইছোঁ, ইয়াতে 33 MB। তাৰমানে যদি মই আকৌ ইনষ্টল কৰি দিওঁ, তাৰপিছত আৰু MB মানে ইণ্টাৰনেল ষ্ট'ৰেজ বহুত খাই যাব। তো বন্ধুসকল, আপোনালোকে অতি সহজে যদি ফটো PNG বনাবলৈ হয়, তেনেহ'লে বেকগ্ৰাউণ্ড ইৰেজাৰ এপটো ইনষ্টল কৰিলে বেছি ভাল হ'ব। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে অকণো নাপাহৰে।